आसाम अरुणाचल सीमायाव हाग्रानि मैदेरनि उदखार। हाग्रानि मैदेरनि उदखाराव 2 नं कुकुरबुखा गामिनि लक्ष्मी मन्दिरा सिलिंखार। नंगौ, आसाम अरुणाचल सीमायाव हाग्रानि मैदेरफोरा ओंखारबोनानै गोबां जेंना सोमजिहोयो। हाग्रा बंग्रा बिफां लाइफां जोबस्रांलांनायनि जाहोनाव जिब जुनारफोरा थानो जायगा गैयैलाय हाग्रानि मैदेरफोरा ओंखारबोनानै सुबुं थाखुलिफोराव फैनानै न' बां आरो आबाद बायदिफोरखौ सिलिंखार खालामलाङो, जायनि गोहोमाव सुबुंफोरा गोबां जेंना जेंसिजों भुगिनो गोनां जानानै फैयो। थिग बेबायदिनो थांनाय हरनि 10 एबा 11 रिंगासो समाव आसाम अरुणाचल सीमानि 2 नं कुकुरबुखा गामियाव फैनानै गामिनि लक्ष्मी मन्दिरजों लोगोसे माखासे न' बांफोरखौबो सिफायनानै खहा खालामलांदों। बेनिखायनो ओनसोलनि थागिबिफोरा खौरांनि गेजेरजों मन्त्रि एबा जायगानि एमएलए सरन बर'खौ गोदान लक्ष्मी मन्दिर लुफुंनानै होनो थाखाय खावलायदों। 2 नং कुकुरबुका रात जहाँ कुकुरबुका रात माने काली राति इसे 10টা 11 বাজে রাতে আমার গাঁৱত যেখানে বনৰী হাতী আহি আমাৰ লক্ষ্মী মন্দিৰটো লণ্ড ভণ্ড কৰি গুচি গ'ল, যাতে বাকী কেই ঘৰ মানৰ তামোল নাৰিকল গাছ ভাঙি আমাৰ ইহঁতে নষ্ট ক্ষতিপূৰণ কৰিলে। যেন হোক আমাৰ ক'ব গ'লে আমি দাবী বিচাৰিছোঁ বুলি আমি আশা কৰোঁ মন্দিৰৰ কাৰণে, মন্দিৰ বিষয়ৰ কাৰণে। কাক দাবী দিছে? চৰণ বৰক। আমাৰ যোৱাকালি ৰাতিত ইয়াত বনৰীয়া হাতী 9টা মানত আহিল বৰষুণ সময়ত। তেতিয়া আহি এই বাৰীত সোমাল, বাৰীৰ পৰা আকৌ ইফালে আহি মন্দিৰত সোমালে। মন্দিৰৰ লক্ষী মন্দিৰ সেইটোও ভাঙি ৰাইজৰ লক্ষী মন্দিৰক ভাঙিলে আৰু লণ্ড ভণ্ড কৰি থৈছে। চাউল ধান আছে বুলি ইহঁতে বিচাৰিছিল নেকি। আকৌ আমি দাবী জনাই আছোঁ আমাৰ চৰণ ছাৰক, বিধায়ক পুৰণকৈ আকৌ নতুন এটা মন্দিৰ নিৰ্মাণ কৰিব বুলি আশা কৰিছোঁ। আৰু আমি বন বিভাগৰ মানুহ আহিছিল, ইহঁতেও কৈছে এটা এপ্লিকেশ্যন দিব বুলি, আমাক দিব লাগে বুলি কৈছে। মানুহকতো ক্ষতি কৰা নাই, একো কৰা নাই। তো নাৰিকল গছ এনে 4টামান ভাঙিছে, আকৌ তামোল গছ ইফালে 6টামান ভাঙিছে। মোটামুটি 10টামান হ'ল আৰু নাৰিকল আৰু তামোল মিলাই 10টামান ভাঙিলে। সদায়তো ইফালে যোৱাকালিহে আহিছিল দেই, যোৱা মঙ্গলবাৰে আহিছিল ৰাতি, আকৌ আহিছিল আৰু কেইটা হাতী আছে? এনে 7টা 8টামান ৰাতি আমি দেখা পালোঁ। ক'ৰ পৰা আহে হাতী? এতিয়া এইটো এই নদী চাইডৰ পৰা আহে, জংঘল আছে যে ধনশিৰি নদী ফালে, সেইটো জংঘল পৰা ওলাই আহে আৰু ৰাতি ইফালে গাঁৱত উঠি আহে। অৰুণাচলৰ পৰা আহে? অৰুণাচলৰে হয়,